हेलो व्यूअर्स गुड मॉर्निंग সকলোকে পৰিৰুচি চেনেলে মই পৰিণতে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া পুৱা 7 বাজি গৈছে আৰু মই এগিলাস গৰম পানী খাই আছো। আজিৰ দিনটো কেনেকৈ কটাও, কি খাও, কি বনাও, কেনেকৈ বনাও যিমান পাৰো আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ চাম। তেন্তে ব্লগটো শেষলৈকে চাবলৈ নাপাহৰিব আৰু শেষত মন্তব্য কৰিবলৈ একেবাৰে নাপাহৰিব যে ব্লগটো চাই কেনে লাগিল। তেনেহলে অকণমান সময় পিছত আপোনালোকক আকৌ লগ পাই আছো। फ्रेंड्स एतिया मैं घर दुआर साफ चिकुन करी गा पा धुई आजरी और लड़ालैके ब्रेकफास्टो खुआ हल। विशेष एकো नाছিলে, लुचि बनालो, बंधाकबि भाजी और डिम अमलेट। तार पाছত एतिया जाम भात बनाबले दुपरिया कारणे। तेन्ते बोलकचोन मोर लगत আজি আপোনালোককো পাকঘৰলৈ লৈ যাওঁ, মই কি বনাওঁ চাই লওঁ बोलक। আজি ৰাতিপুৱাই পাভ মাছ লোৱা হৈছিলে আৰু ভাবিলো অকণমান সৰিয়হৰ লগত জোল বনাওঁ। এইটো কিন্তু মই কোনো ধৰণৰ ৰেচিপি শেয়াৰ কৰা নাই। আজি ৰাতিপুৱাই যেহেতু ব্লগটো ষ্টাৰ্ট কৰিলোঁ, গতিকে আজিৰ দিনটো কি বনাওঁ কেনেকৈ বনাওঁ সেয়েহে আপোনালোকৰ লগত শেয়াৰ কৰিছোঁ। এয়া এওঁ মোক মাছকেইটা বাছি দিছে। মই আচলতে মাছ বচা কামটো কৰি খুবেই বেয়া পাওঁ, কিন্তু কেতিয়াবা উপায় নোহোৱাত বাচিব লগা হয়। আপোনালোকেও মোৰ দৰে এই কামটো কৰি কোনে কোনে বেয়া পায় মোক কমেণ্ট কৰি জনাবচোন। সৰিয়হৰ সৈতে মাছৰ জোল বনাবলৈ মই এঘণ্টামানৰ আগত অলপমান বগা সৰিয়হ তিয়াই ৰাখিছিলোঁ আৰু সৰিয়হখিনি ধুই এটা মিক্সাৰ জাৰত সৰিয়হৰ লগতে অকণমান আদা আৰু কেইফুটামান নহৰু দি ভালদৰে এটা পেষ্ট বনাই লৈছোঁ। আৰু কেৰাহীত তেল গৰম হোৱাত মই দিছোঁ কেইটামান পাঁচফোৰণ, লগত দিছোঁ কেঁচা জলকীয়া দুটা আৰু প্ৰয়োজন অনুসৰি নিমখ হালধি দি অকণমান সময় বে সৰিয়হখিনি ভাজি আছোঁ। আৰু ভালদৰে ভাজ খোৱাৰ পাছত মই গৰম পানী দি দিছোঁ আৰু উতল আহিলত মই মাছখিনি দি অকণমান সময় গেছৰ ফ্লেমটো ল' কৰি ভালদৰে উতল আহিবলৈ দিছোঁ, যাতে সৰিয়হৰ তিতা ভাৱটো নাহে। মাছৰ জোলখিনিৰ ৰংটো যিমান ধুনীয়া সিমানেই সোৱাদ লগা হৈছিলে। আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰ আপোনালোকে বনাই খাই চাবচোন আৰু কেনেকুৱা লাগিলে মোক জনাব। ভাতকেইটা খাই খুব লৰালৰিকৈ হঠাতে মাৰ ঘৰলৈ বুলি ওলালোঁ আৰু এতিয়া আমি পাইছোঁ নেক্সট মানে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, যাক আমি সৰুতে কিতাপত পঢ়িবলৈ পাইছিলোঁ ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী নামেৰেহে। আৰু নেক্সটৰ একেবাৰে ওচৰতে মোৰ মাৰ ঘৰ। ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। যদি ব্লগটো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছোঁ, শুভৰাত্ৰি।